আসসালামু আলাইকুম হাই হেল্ল' নমস্কাৰ মোৰ আৰু এখন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম তো আপোনালোকে যে দেখা পাইছে এইখন গ্ৰিল তো এইখন গ্ৰিললৈ আমি ৰিডাকশ্যন পেনেৰে পেইণ্ট কৰিম তো এই পেইণ্টৰ সম্পূৰ্ণ দৃশ্যখিনি আপোনালোকক দেখুৱাম তো আপোনালোকে চাই আছে চিৰাজ আছামিজ ব্লগ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল আপোনালোকে দেখা পাইছে এইখন মামৰে ধৰি থকা গ্ৰিল ডিছকালাৰ হৈ থকা এইখিনি কালাৰ কৰিব লাগে তো কালাৰ কৰিব আমি লৈছোঁ এটা ব্ৰাছ আৰু কালাৰৰ ডাব্বা দুইটাৰে মিলি আমি গোটেইখিনি ধুনীয়াকৈ কালাৰ কৰিম আপোনালোকে দেখা পাইছে আমি ইয়াৰ আগতে চিৰিজেৰে ধুনীয়াকৈ গঢ়ি দিছোঁ গঢ়িলে মানে এইটো শ্বাইনিং হয় আৰু ক্লিয়াৰ হয় নহ'লে ডাষ্ট বহি যায় তো আমি প্ৰায়খিনি কালাৰ কৰিলোঁ অকণমান বাকী আছে তো আপোনালোকে ভিডিঅ'খন চাই থাকক আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যন বাটনটো অল কৰি দিব যাতে মই যেতিয়া নতুন ভিডিঅ' যেতিয়া আপলোড কৰোঁ লগে লগে যাতে আপোনালোকে ন'টিফিকেশ্যন পায় আৰু ভিডিঅ'খন ধুনীয়াকৈ আপোনালোকে চাব পাৰে আৰু লগতে কিছুমান নজনা কথা আপোনালোকে জানিব পাৰোঁ আৰু কিছুমান নেদেখা বস্তু আপোনালোকে দেখিব পাৰিব তো বলক আপোনালোকে ভিডিঅ'খন চাই থাকক মোৰ কামখিনি মই নিজে নিজে কৰি লওঁ মোৰ এইখিনি কাম মিস্ত্ৰী কৰাব বিচাৰিছিলোঁ কিন্তু মিস্ত্ৰীয়ে ইমান পইচা বিচাৰিলে বাপৰে বাপ ইমানখিনি কালাৰ কৰি দিব ইহঁতে 2500 টকা বিচাৰিছে সেইকাৰণে ভাবিছোঁ নিজেই কৰিম বুলি আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যদি আপোনালোকে এনেকৈ পকা ঘৰত লোহাৰে বনোৱা গ্ৰিল ফিট কৰে তেনেহ'লে কৰা কামখিনি আপোনালোকে বাকী নাৰাখিব যিমান সোনকালে পাৰে আপোনালোকে চিৰিজ গঢ়ি পেইণ্ট কৰি দিব কালাৰ কৰি দিব নহ'লে বহুত তকলিফ হ'ব যিসকলৰ পইচা আছে সেইসকলৰতো কথা বেলেগ বাট আমি দুখীয়া মানুহৰ কাৰণে এনেকৈ বাকী ৰাখিব নালাগে তো সেই বন্ধুসকল আশা কৰিছোঁ সকলো তাত ভিডিঅ'টো ভাল লাগিব গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব অকণমান ছাপোৰ্ট কৰি দিব যাতে মই আগুৱাই যাব পাৰোঁ তো আজিৰ এইখন ব্লগত ইমানতে সামৰিলোঁ সকলোকে ধন্যবাদ আকৌ লগ কৰিম মোৰ আৰু এটা নতুন ভিডিঅ'টোত থেংক ইউ ছ'